পে 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 কে পে 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 রবা নাগাবা নাগাবা পে 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 চুপ আরে ককা ভণ্টিজনীয়ে গাইছে আপুনি গাবলৈ দিয়ক না তাইক আপুনি কিয় ৰখাই আছে ভণ্টিক বিয়া পাতিবলৈ বিচাৰি ফুৰিছ শুন ধেৎ চালা কি যে কয় মানে মানে বয়সত বাকী যি কি নহওক বন্ধুসকল নমস্কাৰ আমাৰ আজিৰ অনুষ্ঠানটোত আকৌ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আমাৰ লগত আজি আছে বিশেষ অতিথি হিচাপে পেপে পেপে বাইদেউ নমস্কাৰ আৰম্ভণিটো মানে ইমান ধুনীয়াকৈ হৈ গৈছে মানে কি ক'ম আৰু তোমাৰ যিটো এক্সপ্ৰেছন মানে চাৱনি মানে কি ক'ম এপাত তুমি কমটি মাৰা নেকি এটা বস্তু আমাৰ মানে বিশেষকৈ অনুৰোধ মোৰ ফালৰ পৰা আমাৰ দৰ্শকৰ ফালৰ পৰা ধৰি লোৱা ৰাস্তাৰে এজন ল'ৰা গৈ আছে ঠিক আছে এজন ল'ৰা ৰাস্তাৰে গৈ আছে আৰু তুমি সেই ল'ৰাজনক মানে জোকাব লাগে মানে অলপ মানে চেনি দিব লাগে তুমি কেনেকৈ দিবা তোমাৰ ভাষাৰে পাগল কৰি মাৰিবা তুমি বাকী হেৰি নহয় ককা এই মানে আপোনাক কথা এটা কোৱাই নাই এই আমাৰ এই ভণ্টিজনীক গম পাই নাপায় এই কৰোণা নামৰ ল'ৰা এটাই বৰ বেয়াকৈ আমনি কৰি আছে নহয় মানে একদম সদায় তাইক আমনি কৰে কৰোণাই কৰোণা আহিলে মোক মাতি আনিবি মই কৰোণা কালা চিৰা বনাই দিম আপুনিহে যদি পায় বুজিছে ককা সি ফোন কৰিব অলপ পাছত মোক ফোন কৰিলে মই আপোনাক ফোনটো লগাই দিম দেই বাকী হেৰি আমি আপোনাৰ কাষলৈ আহোঁ তোমাৰ কাষলৈ আহোঁ এই যোৱাকালি ৰাতি বোলে মোৰ কথা ভাবি থকা হৈছিলে বুলি মই শুনা পাইছিলোঁ বোলে সেই গুণুক গানাকে শুনিছোঁ আৰু তুমি বোলে কিবা মোৰ কথা ভাবি আছিলা যোৱাকালি ৰাতি হয় নি বাৰু ইমান মৰম ৰবা কিবা এটা লিখি দি আছো এই ককা এই তাৰপৰা কাগজ পাত দেখিলা দেখোঁ মই কিবা এটা লিখি দিওঁ কাগজ পাত কি যে কৈ থাকে এই বুঢ়াতে ছোৱালীজনীৰ আগত মোক লাজ পোৱা মাৰিব মানে ককা এই কৰোণাই ফোন কৰিছে ৰ'ব দেই মই লাউড স্পীকাৰ কৰি দিছোঁ আপুনি কৈ দিব কি কয় 1 মিনিট কৰোণা এইটো পাত এই নাম গোবিন্দ মই বহুত ৰাজনীতি খেলনাওয়ালা মানুহ গোবিন্দ কাটিলে কাটি দিলে আপোনাৰ মাত শুনি মানে তাৰ আকৌ হৈ গৈছে চাগে মই গম পাই গৈছো ফোন কাটি দিছে ঠিক আছে হেৰি কোৱাচোন এই তোমাক কৈছো এই অকমান পেপেয়াই দিয়া নহয় এই তাই পে কিবা এটা কয় যে সেই পেটো কৰিবলৈ কৈছো পেপেয়াই দিয়া এই পে 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 ঐ কোন আছ এই বাইদেউক পানী অকণ দেচোন ডিঙিত লাগি ধৰিছে হ'বলা এতিয়া গোৱা বঢ়িয়া মানে কি কম তুমি ইমান ধুনীয়াকৈ পেয়াই দিয়া মানে তোমাৰ এই পোৱাতে মানে মোক গোটেই জীৱন পোৱাই দিছে বাকী আমাৰ লগত মানে ওপৰৰ ব্যক্তি এজনো আছে মানে আমাৰ সৰ্বাদা কি ক'ব আপুনি তাইৰ ওপৰত ছোৱালীজনী ইমান মৰম লগা ছোৱালীজনী ইমান ধুনীয়া মানে আপুনি কি ক'ব মাজনী ঐ ইমান ধুনীয়া
ইমান ধুনীয়াকৈ আপুনি গাই শুনাই দিলে মানে আজি গোটেই অনুষ্ঠানটো মানে আমাৰ সংগীততে গুচি গ'ল মানে ন কি ক পেপুৱা পেপে বাইদেউ বাকী যি কি নহওক বাৰু এইবিলাক ভাল লাগিলে আজি অনুষ্ঠানটো কৰি আৰু গতিকে আমাৰ অনুষ্ঠানটো যদি আপোনালোকে ইমানলৈকে ভাল পাই আছে তেনেহ'লে লাইক এটা টিপি লওক আৰু তলত কমেণ্ট বক্সত এফালৰ পৰা আপোনালোকে লিখি দিয়ক নাপাহৰিব কিন্তু লিখিবলৈ যিমান মন যায় সিমান লিখি দিয়ক নে কি কয় ককা এই মানুহটোৱে খালি খেলি মেলিখন কৰে বাকী ঠিক আছে দিয়ক নহ'লে বেলেগ এটা অনুষ্ঠানতে আৰু লগ পাম আৰু এইবাৰ ইয়াক নানো বহুত পাত কৰে